চ' ফাইনেলি আমি আজি ঘৰত যাওঁগে মানে এতিয়া আমি কমলাবাৰী ঘাটলৈ আছোঁ। ঘাটত মানে এতিয়া ফেৰী যোৱাটো টাইম হোৱা নাই ন, 10:45 ফেৰীটো আছে। সেইটো কাৰণে আমি এতিয়া ঘাটতে আছোঁ আৰু কি আৰু দেই। আৰু আগৰ ভিডিঅ'টো যোনে চাইছিলে তাই নিশ্চয় গম পাইছেগে আমি ক'ত গৈ আছিলোঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া। আৰু আমি এতিয়া ফেৰীত উঠিলোঁ, 2 মঙলীয়া ফেৰীত। এয়া মাহঁতি ইয়াত হৈ আছে, খুৰী আইতাহঁতি। আৰু মই এতিয়া ওপৰলৈ আছোঁ মানে এতিয়া মানে টাইমটো হোৱা নাই। সেইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো দেখাই দিম বুলি ভাবিছিলোঁ। এইফালে মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকক। সেয়া দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ 2 মঙলীয়া ফেৰীখন। মই এতিয়া উঠি আছোঁ, এয়া আছে কমলাবাৰী ঘাট। আমি আহোঁতে এনেকুৱা ফেৰীত আহিছিলোঁ, এতিয়া আমি 2 মঙলীয়া ফেৰীত গুচি যাওঁ ঘৰলৈ। আৰু ইয়াতে সেনেকুৱা ৰখি আহি পেলাই আকৌ ফেৰীখন আহি আছে। ইয়াৰ ৰখিব তাই আৰু এই ফেৰীখন ইয়াৰ ৰখিব, আমি তালৈ যাওঁ। আৰু ভয়ো লাগিছে এনেকুৱা চুকত থাকি। হ'লেও আপোনালোকৰ ভিডিঅ'টো মই বনাই দিছোঁ আৰু দেই, চাই থাকিব। তলতো মানুহ ফুল হৈ গৈছে আৰু ওপৰতো মানুহ ফুল হৈ গৈছে। এতিয়া মই ওপৰলৈ যাওঁ। কমলাবাৰী ঘাটৰ পৰা এতিয়া আমি নিমাতী ঘাটত ৰখিব লাগিব। নিমাতী ঘাটত ৰখিব লাগিব মানে এতিয়া আমি ফেৰীলৈ গৈ আছোঁ মানে এতিয়া প্ৰায় এতিয়া 20 মিনিটমান লাগিব। তাৰপিছত আমি নিমাতী ঘাটলৈ পাম। আৰু সেয়া হৈছে আমাৰ নিমাতী ঘাটৰ ওচৰতে আছে এইটো। আৰু সেইফালে আপোনালোকে দেখি পাইছে আগত এইটোৱে আছে আমি নিমাতী ঘাটখন, তাতে আমি ৰখাব লাগিব। এতিয়া আমি ওচৰ চাপি গ'লোঁ আৰু আপোনালোকে দেখিছাই এতিয়া আমি সেইফালে আছে, এইফালে আমি নামিব লাগিব নিমাতী ঘাটলৈ। আৰু বতাহ দি আছে ন, সেইটো কাৰণে ওচৰত থাকিব নিদিয়ে। এতিয়া মই মাজলৈ আহিব লগাইছে, এতিয়া আমি মাজলৈ গুচি যাম মানে এতিয়া গুচি আছে মানুহবিলাক চবেই আছে মাজলৈ। বতাহ দিলে মানে এনেকুৱা চুকত থাকিব নিদিয়ে, মানে ডাকা দিয়ে ন, সেইটো কাৰণে আমাক এতিয়া চুকত থাকিব নিদিয়ে, ভিতৰত থাকিব দিছে। আপোনালোকে দেখি পাইছা ন। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইকটো কৰি দিব, শ্বেয়াৰটো কৰি দিব। ইমান কষ্ট কৰি আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ ন। আৰু আমি কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ আহি পালোঁ যেনে তেনে আপোনালোকৰ আশীৰ্বাদত। আৰু মই এতিয়া ফেৰীৰ পৰা নামি আহিলোঁ মানে বহুত বতাহ দি আছে ন, সেইটো কাৰণে মই আগতে জল্দি ওলাই আহিলোঁ মানে মা পাপা আৰু আগত গৈ আছে, সেইটো কাৰণে মই এতিয়া যাব লাগিব। আৰু আইতা মামীহঁতে আছে তাতে ওলাই আহিছে আৰু মই আগতে গৈ আছোঁ। বতাহ দি আছে, সেইটো কাৰণে জল্দিকৈ যাওঁ আৰু দেই। গাড়ীটো আহি পালে আৰু তাৰ ৰখি আছে বুলি, সেইটো কাৰণে আমি এতিয়া জল্দিকৈ গৈ আছোঁ মানে টাইম 2টা বাজিলে ন, সেইটো কাৰণে যাব লাগিব। আৰু গাড়ীটো সিমান টাইম নৰখে ন। আৰু মই আপোনালোকক চব বস্তু দেখালোঁ আৰু আপোনালোকে মোক এটাই বস্তু দিব আৰু ছাবস্ক্ৰাইব মাৰি দিব আৰু দেই, বেলেগেতো ক্লিক কৰি আৰু ভিডিঅ'টো যিমান শ্বেয়াৰ কৰিব পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু সবাই আপোনালোকক নেক্সট ভিডিঅ'টো লগ